বন্ধুত্ব এটা এনেকুৱা সম্পৰ্ক যাক পৃথিৱীৰ কোনো শক্তিয়ে ভাঙিব নোৱাৰে। ঠিক তেনেদৰে অভি আৰু তেওঁৰ বন্ধুৰ মাজত ঘটি যোৱা এটি কাহিনী। অভি হ'ল এখন সৰু গাঁৱৰ হাঁহি ফূৰ্তি কৰি থকা এজন ল'ৰা। অভি, বিকাশ, বাবানন আৰু জিতু এওঁলোক হ'ল তেওঁৰ প্ৰিয় বন্ধু। চাওঁ আহক তেওঁলোকৰ এটি সৰু কাহিনী। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আজি বহুত গৰম বে ঘৰৰ পৰা ওলাবলৈ মন যোৱা নাই দাদা চিখৰ এটা দিব ততে কোৱা কাৰণে আহিলো আৰু ইমান গৰম কৈছো কি লং পেণ্ট পিন্ধিবলৈ মন যোৱা নাই শুই উঠিছো আৰু মানে কৈছো না শুই উঠিলে ইমান যদি গৰম দিয়ে দিনটোলৈ আছে আৰু এই চিখৰটো মিলা মিলাইছো ৰ না আজি বাবা মানে খোৱা বাৰু চিখৰটো কোনোদিনটো নোখোৱাই আজি কওকচোন বাৰু সদায়তো নাই নাই হ'ব আৰু দেখি পালো আৰু আজি মণি বেগ আছে ন মণি বেগ নাই বুলি তহঁতক কৈ থাকো বাৰু হ'ব হ'ব দে হয় জল্দি মিছ কৰ মিলা মিলা খুৱাইছ তো আজি খুৱাইছ এইটো তহঁতি আৰু খাই ল'বি আৰু হ'ব দে কালি বেয়া বস্তু খাবলৈ বহুত ভাল লাগে ন আজি কয় এবছৰলৈকে মিছ কৰিব তাকেতো এদিন খুৱাই কিনে সদায় সদায় ক'বই কমেতো এইটো কথাই হয় চবকে দে বাবাৰ নামতে আৰু বাবাৰ নামত আজি দেই আজি বাবাই তহঁতি খতম নকৰিবি ন মোক দিবি আকৌ মনত থাকি কিনি দিছো দেই বাবাই খুৱাইছে হ'ব দে 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 পেকেটটো দে মোক দে আকৌ তই দিছ বুলি তই আমি খাই লওঁ বাচিলে খাবি তই যদি খাই ল তেতিয়াহ'লে মোক দিবি তাৰপিছত বহুত জেমেলাৰে সিহঁতৰ আনিছ নেকি নিদিলে নহ'ব নেকি তোৰ এই দে না দে এইকেইটা দেচোন দে ল কেইটামান ল পেকেটটো মই ল'ম দেই ল বাৰু সেইটো একো প্ৰব্লেম নাই দে মনত ৰাখিবি এবছৰলৈকে আমাক মনত কৰি দিবি কেতিয়াবা ৰিমাইণ্ডাৰ হৈ যাব ন হৈ যাব ক'ত পাওঁ এইবিলাক ছোৱালীৰ নাম্বাৰ ইমান তহঁতি আমাকো দিবিচোন মাজে সময়ে এটা দুটা ছোৱালীৰ নাম্বাৰ এই ভাইটিতে দি দে নাম্বাৰ দি দেচোন দেচোন দে তহঁতি কথা পাতা সদায় ছোৱালীৰ লগত কথা পাতিব নেকি দি দে বেচেৰাটো আজিলৈকে কথাই পতা নাই দেচোন দি দিবি মোক বেয়া লাগে যদি টোপনি নাহে বেচেৰা এই বেয়া লাগে এনেকুৱা নহয় আৰু দি দিবি না দি দিবি মোকে বেয়া লাগে মানে ন ইয়াৰ এজনী আছে ইয়াৰ দুজনী কোৱা কাৰণে দি দিছো দি দে ঠিক আছে সেইজনী দে ডিব্ৰুগড়ৰ জনী দি দে জিঅ' নম্বৰৰ ছোৱালী বাহ বাহ নেটৱৰ্কেই নাপায় দেখোন এতিয়া ফোন নকৰোঁ বাৰু এতিয়া আমাক পাত্তা নিদিব ডাইৰেক্ট কথা তহঁতৰ নিচিনা নহয় আৰু এইটো দিছো না আৰু সেইজনী ছোৱালী গম পাওঁ তো অলপ চেনিমাই হৈ আছে চাবি বাচি থাকিবি ডিব্ৰুগড়ৰ ছোৱালী দেই হ'ব দে ঠিক আছে দে অলপ গৈ থাকিবি নি অলপ ফুৰা চকাও কৰোঁ तू ही है हर लम्हे में और साल में तू ही है बस तू ही है मेरे गम खुशी में तू ही है बस तू ही है तेरी दोस्ती हर हाल में घर मुड़ के देखो जो मैं जरा तो कभी ना रहा तुझसे जुदा ঐ ভাইহঁত মোৰ ফোন এটা আহিছে তহঁতে যাবি হা তেনেকুৱা নহয় আৰু হ'ব যা ঠিক আছে হেল্ল' কোৱা কি কৰিছা এনেই আছো ভাত পানী খালা নাই কিয় নাই খোৱা খবৰ খাতি ভাল তোমাৰ আছো আৰু তোমালোকৰ আশীৰ্বাদত কিমান ভাল যিমান হ'ব লাগে কিমান হৈছে বাৰু সেইটো তুমি জানা বাৰু মই কেনেকৈ জানিম
বাকী কিহেদি খালা ভাত চাত? ভাত চব্জি কি চব্জি? মাংস মাংস খাই দিলা নি? হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে হৃদয়ে মৰম বাঢ়িছে। ৰচোন কথা এটা আছিলে ন কি কেলা বহুত দিন হৈ গ'ল হেৰি অভিজিত আৰু হেৰি অভিজিতক মানে খোৱা খবৰ একো পোৱাই নাই যে কি হ'ল পোৱাই নাই, ময়ো পোৱা নাই। কেলে কল এটা কৰি লগ পাইছ নাই পোৱা আমিতো পোৱা নাই। ৰচোন মই কল এটা কৰোঁ কৰিছা? চাচোন কল কৰ। আৰু খা খবৰ একেবাৰে নাই। মোকো কল কৰা নাই। The number you have dialed is on another call. Please wait. আৰু এবাৰ কৰি চাওঁ দেই। কৰ কৰ। কেলা বিজি বিজি আছে মানুহটো। হেৰি কৰচোন তোৰ মোবাইলৰ পৰা ফোন তই এবাৰ ট্ৰাই কৰচোন। ট্ৰাই কৰ ট্ৰাই কৰ। তোৰ মোবাইলত কি দেখা জানো কেলা ক'ত থাকে জানো মানুহটো মাৰ লগেই নাপাওঁ আজিকালি। Is speaking to someone else. বাপৰে মোৰো ফোন বিজি 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 ল'ৰা বিজি এতিয়া। কি কৰিবা আৰু বিজি এতিয়া। তই কৰিছ? নালাগে তোক কৰিবলৈ আৰু নালাগে, বিজি বিজি দেখিছোঁ গম পাইছোঁ আৰু তই নম্বৰটো কেলে দিব লাগে দেখিছ তোৰ লগৰে হয় না খুজিছে যেতিয়া দি দিছোঁ আৰু ফ্ৰেণ্ডে হয় ফ্ৰেণ্ডৰ লগত যদি আৰু এনেকৈ কৰোঁ ছোৱালী লৈ এতিয়া ফ্ৰেণ্ডশ্বিপ আমাৰ বেয়া হৈ যাব। ছোৱালীৰ ফ্ৰেণ্ডশ্বিপ আমাৰ বুজিছোঁ হ'লেও আৰু আমি বাদ দিয়াচোন, দীপলৈ ফোন কৰা। কি খবৰ তাৰ চবকে দীপক কল কৰিছ? তাই খবৰ ল'ম আৰু কি হয়। তহঁতে আকৌ মোকেই কৈ দিছ মই বেয়া কৰিলোঁ। ফ্ৰেণ্ডটো হয় না আমাৰ। ইয়াৰ ফোন লাগিছিল। হেল্ল' অঁ ভাই ক কি কৰি আছা? একো নাই, জাষ্ট ডিউটিৰ পৰা ওলাই বহি আছোঁ। অঁ ডিউটিৰ পৰা আহিলা মানে? অঁ আহিলোঁ। তোৰ খবৰ ক? খবৰটো মোৰ ভালেই বাৰু। অঁ অঁ তোমাৰ কোৱা? আছোঁ আৰু। অঁ এই কথা এটা আছিলে। কোৱাচোন বাৰু। এই আমাৰ অভি যে অঁ অঁ সেইদিনা যে নম্বৰ এটা লৈছিলে মানে আমাৰ লগৰ পৰা এটা তাতে আৰু ই নম্বৰটো লৈ একদম ছোৱালীজনীৰ লগত ব্যস্ত হৈ থাকে, আমাক পাত্তাই নিদিয়ে। সেইটো কাৰণে তোমাকে ফোন কৰিলোঁ আৰু। অঁ সি মানে ছোৱালী প্ৰেমত পৰিলে। অঁ সেইটোৱে আৰু কি ক'বা আৰু। তুমি ঠিকে আছা ন? আছোঁ দিয়া আৰু। তোমাৰ ডিউটি কেতিয়া খতম হ'ব? ডিউটি কালি পৰহি মানে খতম হ'ব, যাওঁ আৰু ঘৰত। অঁ আহিবা কাইলৈ মানে? কাইলৈ মানে যাম। ঠিক আছে দিয়া, আহিলে ফোন এটা কৰিবা আৰু। তুমি এতিয়া আৰু তাইকটো আমি পাহৰিবই লাগিব আৰু। সেই এনেকৈ নকওঁ আৰু, লগৰে হয় ন। লগৰে হয় আৰু ফোন কৰিলে ফোনটো কাটি দিয়ে, বিজি দেখায়। মোৰ পৰা কৰিলে বেলেগৰ পৰা কৰিলেও এনেকুৱা দেখায় আৰু কি কৰিম। বাৰু মই যাম, বুজাম আৰু তাক। ঠিক আছে দে, তুমি হ'ব আহিলে দিয়া। ফোন এটা কৰিবা খালি দেই। ঠিক আছে। বাই বাই। দেখিলি ভাই দীপ ইমান দূৰত থাকে, কামত ব্যস্ত থাকে, আমাক এতিয়ালৈকে পাহৰা নাই। ফোনটো কৰিলে কমচে কম কলটো ৰিচিভ কৰে আৰু কথা পাতে ভালকে। আৰু অভিৰ কথা কি ক'বা আৰু। বাদ দিয়া আৰু তাৰ কথা। ঠিক আছে কিনো যাওঁ ক'বা। ব'লা। পাহৰিলে যেতিয়া পাহৰিলে আৰু বাদ দিয়া আৰু লোকৰ কথা কিনো ক'বা। অঁ হেল্ল' জিতু। অঁ ক'ত আছা তুমি? অঁ বাবাৰ খবৰটো তুমি গম পোৱা নাই? নাই নহয়, গুচি গ'ল নহয়। অঁ তাকে সিটো গুচিয়ে গ'ল, এতিয়া কি কৰিম আৰু। আমিতো চলিব আৰু যেনে তেনে। আহি যোৱা লগ কৰোঁ, আমি লগ কৰোঁ, টাইম পাছ হ'ব নেকি? আহিলি তাকে বাবাটো গ'লে হারতি নিশার যেন তুমি পূর্ণিমা মানবী নহয় যেন লক্ষ্মী প্রতিমা। হারতি নিশার যেন তুমি পূর্ণিমা মানবী নহয় যেন লক্ষ্মী প্রতিমা। নিজকে দেখাবলৈ পদূলিৰ মূৰতে আছো হিৰয়, বাটৰ ফালে আছে তোৰ চকু গৈ, বাকী কথাখিনি কবলৈ কৈ থৈ। নিজকে দেখাবলৈ পদূলিৰ মূৰতে আছো। তাইকে ফোন এটা কৰি চাওঁ কি কৰিছে।
ক'ত আছা? কি কৰিছা? কি হ'ল আজি ফোন এটা কৰা নাই যে দিনটো? ৰাতিপুৱাৰ পৰা ফোন আহিব বুলি ভাবি আছোঁ, অহাই নাই এতিয়ালৈকে ফোন। অঁ কিবা কাম কৰি আছিলা নেকি? তাকে ছোৱালী মানুহৰ কাম থাকে বাৰু, তথাপিও অকণমান টাইম উলিয়াব পাৰা আৰু উলিয়াম ক'লে। হয় বাৰু। বাৰু ভাত পানী খালা নাই? ঠিক আছে আৰু কলেজ যোৱা নাই? অঁ যাবা আকৌ, পঢ়া শুনাত অলপ মন দিবা, অকল ঘূৰা পকাই চব নহয় ন। ঠিক আছে বাৰু, বাই, লাভ ইউ, বাই বাই। ঐ হাইহঁত ক'ত যাওঁ? আমাৰ কাম আছে। আৰে ইহঁতৰ কি হ'ল আজি আকৌ? কথা নাই বতৰা নাই, মোক চব ফুলাই ল'লে সিহঁতি। কিবাতো হৈছে। মই তাইৰ লগত কথা পতাৰ কাৰণে চাগে সিহঁতি বেয়া পাই আছে মোৰ লগত। হ'ব পাৰে, একো নাই দিয়া, ইমান দিনো বেয়া পাব, কতো ভাল হ'বই। ঠিক আছে। তাইকে ফোন এটা কৰি চাওঁ, কি কৰিছে নে বা। आपके द्वारा डायल किया गया नंबर अभी व्यस्त है। कृपया कुछ समय पश्चात प्रयास करें। The number you have आपके द्वारा डायल किया गया नंबर अभी व्यस्त है। कृपया कुछ समय पश्चात प्रयास करें। The number you have dialed is currently দুবাৰ ফোন কৰিলোঁ, বিজি আছে কাৰ লগত? কিবা হ'ল নেকি? মইতো একো হোৱা নাছিলে, কথা বতৰা নাই, ফোনটো বিজি আছে, কিবা বেয়া চেয়া পাইছে চাগে। বিকাশহঁতেও বেয়া পাই আছে মোক, কিবা হৈছে সিহঁতৰ। চাওঁ সিহঁতৰ চপাই এপাক আহোঁ, সিহঁতৰ চপাই আহোঁ। ভাইহঁত কি কৰিছ? বা বেটা, ইমান দিনৰ মূৰত কি মনত পৰিলে তোৰ? মনত পৰিলে মানে তইতো পাহৰিয়ে গৈছিলি। এই নাই পাহৰা, তহঁতৰ বাৰু কেলৈ পাহৰি? ৰাস্তাটোত এণ্ট্ৰি আছিলে, বাট তোৰ এণ্ট্ৰি হোৱা নাছিলে। আজি মানে আমাকে পাহৰি গৈছিলে। সেইটোতো চবেই গম পায়, হ'লেও মানে হঠাতে এনেকুৱা কথা নহয় ভাই। হ'ব সেইটো চবেই গম পায় কি হয় আৰু কি নহয়। ঠিক আছে দে, সেইবোৰ হ'ল আৰু, নেক্সট টাইম নহয় আৰু। পাক্কা না? পাক্কা ইমান জল্দি নহয় আৰু। ঠিক আছে বাৰু, তই কৈছ যেতিয়া, আগৰে ফ্ৰেণ্ড হয় না, ঠিক আছে হয় নাই? থাকো আগৰ লিখিয়াকে। হ'ব, বেয়া চেয়া পানী নেক্সট টাইম কল চল আহিব নালাগে। নাই নহ'লে আমি ফ্ৰীয়ে আছিলোঁ বাৰু। বেয়া চেয়া পানী থাকিবি। তোক দেখি আমিও শিকি গৈছিলোঁ তোৰ লিখিয়াই থকা। নাই এইবিলাক নিশিকিবি, এইবিলাক বেয়া, মই গম পাই গ'লোঁ, মই আঁতৰি আহিলোঁ এতিয়া। ঠিক আছে দে, তো আজিৰ পৰা আৰু ভালকৈ থাকিবি। বেয়া চেয়া নাপাবি আৰু দেই। ইমানটো কৈ দিছোঁ আৰু পাৰ্টি চাৰ্টি এটা কৰিব লাগে। গৈ কৰোঁ। দেই, মোক ফোন এটা আহিছে। আচ্ছা ঠিক আছে, উঠাই লওঁ। হেল্ল', কি হ'ল? অথনিৰ পৰা তোমাক ফোন কৰি আছোঁ, কাৰ লগত ইমান বিজি আছিলা? তুমি সেইবিলাক বাদ দিয়া। কিয়, কি হ'ল? তুমি মোৰ লগত ৰিলেশ্যনশ্বিপত থাকিব বিচাৰিছানে? বিচাৰিছোঁ, কিয় নাই বিচাৰা? তেন্তে তোমাৰ ফ্ৰেণ্ডবিলাকক তুমি এৰিব লাগিব। কিয়? ফ্ৰেণ্ডবিলাকক কিয় এৰিব লাগিব? যদি তুমি মোৰ লগত থাকিব বিচাৰিছা ৰিলেশ্যনশ্বিপত, তেনে তোমাৰ ফ্ৰেণ্ডবিলাকক এৰিব লাগিব। হয় নেকি? তাতকৈ তোমাকে এৰিয়াটো ভাল বুলি ভাবিছোঁ মই। চ' গুড বাই। মোৰ ফ্ৰেণ্ডতকৈ তুমি ডাঙৰ নহয়। অ'কে বাই। নেক্সট টাইম ফোন নকৰিবা মোক। ঠিক আছে, গুড বাই। तू ही है, बस तू ही है, हर लम्हे में और साल में। तू ही है, बस तू ही है, मेरे गम खुशी में तू ही है, बस तू ही है।
तेरी दोस्ती हर हाल में। घर मुड़ के देखो जो मैं जरा तो कभी ना रहा तुझसे जुदा यारा। तेरी यारी उम्र सारी साथ है यारा। तेरी यारी उम्र सारी साथ है यारा। तेरी यारी उम्र सारी साथ है यारा। হেল্ল' গাইজ, আমি বহুত দিনৰ মূৰত আকৌ এটা দুখ কষ্টৰ মাজেদি এটা নতুন ভিডিঅ' কমপ্লিট কৰিলোঁ। গতিকে ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো তাকে তো আমি সকলোকে বুজাব চেষ্টা কৰিছোঁ যাতে আমাৰ এটা বন্ধুত্ব আমি বহুত কষ্টৰে নবনাওঁ বা সহজেই বনি যায়, কিন্তু আমি তাক ভাঙিবলৈ বহুত সহজ লাগি যায় কেতিয়াবা। তো সেইটো কাৰণে আমি ডেডিকেট কৰিছোঁ, এইটো ষ্টৰি দেখুৱাব বিচাৰিছোঁ যে ফ্ৰেণ্ডশ্বিপৰ ভিতৰত এনেকৈ হ'ব নালাগে। গাৰ্লফ্ৰেণ্ড এজনীৰ কাৰণে আমি বন্ধুত্বটো বেয়া কৰিব নালাগে। তো সেইটো কাৰণে আমাক চবকে বিচাৰিছোঁ দেখুৱাবলৈ যে এনেকৈ নহওক, আগলৈ চবলৈ ভাল খবৰটো পাওক, যাতে চবেই হেপী থাকক। তো তাকে আৰু বুজাবলৈ চেষ্টা কৰিলোঁ সৰু সুৰাকৈ। যদি ভাল লাগে ভিডিঅ'টো লাইক এটা কমেণ্ট। दुनिया से ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। থেংক ইউ ছ' মাছ।